হাই গাইজ, মই নাজিয়া অন্য এটা ভিডিঅ' লৈ আপোনাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ দিছিলোঁ সেইদিনা বিয়াৰ জোৰোণৰ ভিডিঅ' দিয়া আছে, চাইছে চাগে আপোনালোকে। আজি লৈ আহিছোঁ দৰাৰ তেল, মানে দৰা হওক কইনা হওক আৰু তেল দিয়া হয় আমাৰ ইয়াত। কিন্তু মানে আমি আৰু নগাঁৱত মানে মই য'ৰ পৰ্ণিগুদামৰ বা চলচলিৰ এইখিনি ছাইডৰ মানুহ আমাৰ তাতে দিনত তেল দিয়ে, মানে দুপৰীয়া তেল দিয়ে আৰু লগতে গা ধুৱাই মানে আৰু মানুহক তামোল দিয়ে দৰাই হওক বা কইনাই হওক, কিন্তু দিনত মানে দুপৰীয়া ভাগত দি লগতে গা ধুৱায়। ইয়াত মানে সেইটো নহয়, ইয়াত একদম 12টাৰ পিছত, ৰাতি 12টাৰ পিছত মানে তেল দিয়ে। পিছদিনাখনৰ মানে বা ৰাতিপুৱা, খুব ৰাতিপুৱাও নহয়, অলপ দেৰিকৈ হ'লেও 9-10টাত বা কেতিয়াবা দুপৰীয়াও এইখিনি টাইমতহে মানে গা ধুৱায় পিছদিনাখন, লগতে নহয়। এবাৰে মই ফাৰ্ষ্ট দেখিছোঁ, মই অহা পৰা মানে ইহঁতৰ পৰিয়ালৰ বিয়া আৰু এখন খাইছোঁ, কিন্তু সেইখনত ইমান নহয়, এইখন একদম ঘৰৰ লগতে, যিহেতু একদম মানে ফাৰ্ষ্টৰ পৰা একে লাষ্টৰলৈকে গোটেইখিনি। সেইটো কাৰণে আপোনালোককো মানে দেখাওঁ আমাৰ নিয়মত কেনেকৈ তেল দিয়ে কি গোটেইখিনি। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। দুখন বিয়া দিয়া গোটেই চাইডলৈ আহক। ভোক লাগিব, দৰাকো দিয়া, ভোক লাগিব নহ'লে। গামোচা কলাও যাব। এতিয়া তেলত কি চাই তেল চব মিক্স হৈ গ'ল আৰু তুমি বনাইছিলা ৰাতি একদম তেল দিয়াৰ মানে গোটেই হৈ গ'ল, অৱস্থা নাই। চবৰে চাই কিবা কিবি দি দেখিছেই গোটেই ভিডিঅ' উৎপাত, চবৰে মানে একদম কি ধৰণৰ বদমাছি সকলোখিনি। তাৰপিছত ৰাতি তেল দি হোৱাৰ পাছত মানে দিনত গা ধুৱাব লাগিব। মই কৈছোঁ ৰাতিপুৱা বা মানে দিনৰ 10-11টা বজাত, আৰু কাৰণ সেইদিনা শুক্ৰবাৰ আছিলে যিহেতু, চুমা নামাজৰ আগতে গা ধোৱা
মানে হৈ যাব লাগিব সেইটো কাৰণে সোনকালে ধুৱাইছে বলক গা ধোৱা উৎপাতটো চাই লওক যি অৱস্থা বোকা পানী সেইবোৰ ভিডিঅ' কৰাই নহ'ল মানে ইমানেই বোকা পানী ষ্টাৰ্ট নে মোবাইলৰ কেমেৰাত বোকা পৰি গৈছিল মই সেইটো কাৰণে অলপ ভিডিঅ' কৰি আৰু নকৰিলোঁ বলক সেইখিনিও চাই লওক দিনে মানে ৰাতিলৈ মালো দি দিছিলে আবেলিলৈ অলপ চলপ কইনাৰ লগত দিয়া যিখিনি মাল এইবোৰ দি দিছিলে সেয়াও মই অলপমান দেখাই দিওঁ বুলি ভাবিছোঁ খুব বৰ বেছি নাই মানুহো বহুত ভিৰ আছিলে মই অলপ ভিডিঅ' কৰি দেখাই দিছোঁ আৰু ইয়াৰ গা ধোৱাৰ মই কৈছোঁ নহয় পিছৰ ভিডিঅ' মোৰ তাত নাই মানে একদম বোকাৰ মানে কৈছোঁ বোকা পানী ইমানেই মানে একে গোটেই চোতাল অৱস্থা নোহোৱা কৰি দিছিলে সেইটো কাৰণে আৰু পিছৰ ভিডিঅ' নাই আৰু মানে কইনাৰ লগত অনা বস্তু অলপ সেইবোৰ ভিডিঅ' কৰি সেইদিনাই দিছিল যিহেতু সেইটো কাৰণে সেইখিনি অকণ দেখাই দিছোঁ ইমানেই আজিলৈ দৌৰি থাক অকলে অকলে ভিডিঅ'টো চাই কেনেকুৱা পেলাই নিশ্চয় জনাবলৈ নাপাহৰিব প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ নতুন নতুন ভিডিঅ' চাবৰ কাৰণে বেল আইকনটো বজাই থ'ব তেতিয়াহে আকৌ নতুন বা অন্য বেলেগ ভিডিঅ'ৰ সৈতে মোক লগ পাব আজিলৈ বাই বাই